আহিছিলে বৰদলনৰ পৰা আহিছো এতিয়া শ্ৰীৰামপুৰ গেট যাম শিলিগুৰিলৈ যাব এখন নহয় শ্ৰীৰামপুৰ বেংগল বৰ্ডাৰ যাব তাৰপিছত কিমান মানুহ আহিছিলে আপোনালোক গাড়ীতে আধা মানুহ আছিলে আমি লগৰীয়াত আমি মা দেউতাই আছে কাৰোবাৰ কিবা হৈছে নেকি হৈছে কঁকালত দুখ পাইছো ইয়াৰ হাতত দুখ পাইছো আৰু ল'ৰাটো হাতত হেৰি হৈছে এতিয়া কি কৰিম কাউণ্টাৰ কি যোগাৰ কৰি দিয়ে সেইটোৱে সিদ্ধান্ত ল'ম মইতো নিজেতো নোৱাৰিম না আৰু ছাগলী কৰাৰ কাৰণে ছাগলী ওচৰত সন্মুখত ট্ৰেক্টৰখন আহি গ'ল ট্ৰেক্টৰখন আছিলে ট্ৰেক্টৰখন গাড়ীখন অলপ যদি বেছিকৈ গ'লহেঁতেন তেতিয়া গাড়ীখনত নালাগিলহেঁতেন ছাগলী ওচৰত ট্ৰেক্টৰখন এই মানে লোহাৰ লৈ আহিছিলে লোহাত লাগি গ'ল লোহাত লাগি যোৱাৰ কাৰণে ট্ৰেক্টৰ এইবোৰ বস্তু পৰি গ'ল গাড়ীখন ইফালে চাই থৈ গুচি আৰু মানুহ কিমান আহিছিলে ক'লৈ আহিছিলে গাড়ীখন 15জনৰ মানুহ আহিছিলে ক'লৈ বুলি আহি আছিলে এইবোৰ মানে গুৱাহাটী শিলচৰ শিলিগুৰি শিলিগুৰি